নমস্কাৰ বন্ধু বান্ধৱীসকল, অভ্যাঞ্চ মম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি হনুমানৰ ডাঙৰ পেহীয়েক অহা কথা আছিল, সেইকাৰণে মই তাইক বোলো ব্ৰাহ্মী শাক লৈ আনিবা, ঘৰত নাই, গতিকে মই সঁচটো কৰি ল'ম আৰু হনুমানকো অলপ খুৱাব লাগিব। আৰু সঁচটো কৰি থ'লে তেতিয়াতো যেতিয়াই খুৱাওঁ বুলি কয় তেতিয়াই হ'ব। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকলৈ বনালোঁ আৰু তিতা নোহোৱাকৈ কিদৰে সৰু ল'ৰা ছোৱালীক ভাজি খুৱাব পাৰি মই দেখুৱাবলৈ লৈছোঁ ভিডিঅ'টোত। আৰু ইয়াত মই কি পটিং মিক্স কৰিছোঁ আপোনালোকক ভিডিঅ'টোত দেখুৱাম, আপোনালোকে ভিডিঅ'টি চাবচোন। এয়া লৈছোঁ মাটি, এয়া অলপ শিলগুটি টাবটোৰ তলত দিবলৈ, আৰু এয়া হৈছে অলপমান বালি, তাৰপৰা এয়া অলপ কোলাসাৰ, তাৰপিছত এয়া হৈছে কোকোপিট, আৰু এয়া কণীৰ বাকলি, আৰু এয়া নাৰিকলৰ বাকলি অলপমান। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি ল'ব, তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। ইয়াত মই শুকান গোবৰো দিছিলোঁ, কিন্তু ভিডিঅ'টিত দেখাবলৈ নহ'ল। এইদৰে ভালকৈ গোটেইখিনি মিক্স কৰি ল'ব। কিছুমানে কোকোপিটবিলাক তিয়াই ল'লেও হয়, নল'লেও হয়, মই নিতিওৱাকৈ দিওঁ এনেকৈ। তাৰপিছত কণীৰ বাকলিবিলাকো আপোনালোকে পেলাই নিদিব, কণীৰ বাকলিবিলাকো এনেকৈ ধুই এনেকৈ থৈ দিব, তেতিয়া ফুলৰ গুৰিত এইদৰে দিব পাৰিব। তাৰপিছত মই এইদৰে ভালকৈ ৰুই দিছোঁ, যাতে সময় অনুযায়ী কেতিয়াবা ল'ৰাটোক খুৱাব পাৰিম আৰু ডাঙৰসকলেও আমি খাব পাৰিম ভাজি। সৰু ডাঙৰ সকলোৰে বাবে এই ব্ৰাহ্মী শাকটো অতি উপকাৰী হয়। ব্ৰাহ্মী শাকে আমাৰ তেজবিলাক পিউৰিফাই কৰে, বহুত ভাল, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো বেছি ভাল, স্মৃতিশক্তি বৃদ্ধি হয়, স্মৃতিশক্তিটো অতি প্ৰখৰ কৰে। এইদৰে মই টাবটোত ধুনীয়াকৈ ৰুই দিছোঁ, তাৰপিছত মই ওপৰত এইদৰে বালি ছিটিয়াই দিছোঁ আৰু মাজে মাজে পানী দি থাকিম, আৰু এইটো অলপ চেঁচা জেগাত থ'লেহে বেছি ভাল। এতিয়া মই এইখিনি বাকী থকাখিনি ভাবিছোঁ ধুনীয়াকৈ ভাজি দিওঁ, হনুমানক খুৱাম, তাৰপিছত আমি ডাঙৰসকলেও অলপ খাম। এনেও বস্তুটো ভাজি দিলে টাকৰে হৈ যায়। শাকখিনি কাটোতে মিহি মিহিকৈ কাটিব লাগে, তেতিয়া খাবলৈ ভাল হয়। মই যিদৰে এতিয়া ভাজিবলৈ লৈছোঁ সেইদৰে ভাজিলে তিতাৰ পৰিমাণটো যথেষ্ট কমে, আৰু তেতিয়া ল'ৰা ছোৱালীবিলাকেও ভাল পাব খাবলৈ। মই প্ৰথমে এই ব্ৰাহ্মী শাকখিনি ভালদৰে ধুই লৈছোঁ, তাৰপিছত মিহি মিহিকৈ এতিয়া কাটিম। আৰু ব্ৰাহ্মী শাক বহুত উপকাৰী, এবিধ মহৌষধি শাক বুলিয়ে ক'ব পাৰি। এই শাকবিধৰ বিভিন্ন গুণাগুণ আছে, বহুতো গুণাগুণ আছে, আৰু ব্ৰাহ্মী শাক শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সৰ সকলো লোকলৈকে এই শাকবিধ অতি উপকাৰী হয়। এই শাকবিধ খালে আমাৰ মগজুৰ স্নায়ু যথেষ্ট সক্ৰিয় হয়, অৰ্থাৎ স্মৃতিশক্তি বৃদ্ধি হয়, মানসিক চাপো যথেষ্ট পৰিমাণে কমে, হৃদৰোগৰ কাৰণেও এই শাকবিধ অতি উপকাৰী হয়। আমাৰ যদি চুলি বেছিকৈ সৰিছে তেনেহ'লে ইয়াৰ ৰস চুলিত লগালেও চুলি সৰা যথেষ্ট পৰিমাণে কমে। বিশেষকৈ শিশুৰ স্মৃতিশক্তি প্ৰখৰ কৰিবৰ বাবেহে এই শাকবিধ অতি উপকাৰী বুলি ক'ব পাৰি। এই শাকবিধ আমি দুটা পদ্ধতিৰে খাব পাৰোঁ। এই শাকৰ ৰস অলপ ল'ব লাগে, 2 চামুচমান ল'লেই হয়, আৰু তাৰপিছত ইয়াৰ লগত একাপ গৰু গাখীৰ ল'ব লাগে, লৈ সৰু ল'ৰা ছোৱালীক খোৱালে যথেষ্ট ভাল। আনটো উপায় হৈছে গৰুৰ ঘিউৰ সৈতে ভাজি খাব পাৰি। আৰু গৰুৰ ঘিউৰ লগত কিদৰে ভাজে মই আপোনালোকক দেখাবলৈ লৈছোঁ। গতিকে বন্ধু বান্ধৱীসকল,
আপোনালোকে এনেকুৱা মহৌষধি শাকবিধ যদি বজাৰে সমাৰে পায় তেনেহ'লে আনি থ'ব আৰু 2-4 ডাল ৰুই থৈ দিব। সময় অনুযায়ী খাব পাৰিব।